বৰ গৰম দিছে দেই আজি আৰু তাইৰ লগত কথাটো পাতি ল'ব লাগিব মায়ে সদায় কৈ থাকে বোৱাৰী এজনী লৈ আনিবলৈ একে উঠাই দিম আৰু ফোন এটা কৰি লওঁ এক ছেকেণ্ড নালাগে মোক কাপোৰ ধুবলৈ 2 ছেকেণ্ড নালাগে মোক ভাত দিবলৈ বৰ ধুনীয়া ধুনীয়া ৰীল দেই এইবোৰ ময়ো এনেকুৱা ৰীল এটাহে বনাব লাগিব ল'ৰাবোৰৰ লাইন লাগি যাব এনেও মোক দেখাত বোৱাৰী বোৱাৰী নালাগে আৰু ময়ো বনায়ে লওঁ আৰু ৰীল এটা এই পাপিষ্ঠটোৱে আকৌ কেলে ফোন কৰিছে এইটো টাইমত কিবা হ'ল নি আকৌ কেলে বা কৰিছে মই ৰীল বনোৱা টাইমতহে ফোন কৰিবলৈ দেখে তাতে গৈ পিনে বহি পিনে পাতি লওঁগৈ ভালকৈ নহ'লে আকৌ তামোলতি বুঢ়ীয়ে শুনিলে থব মোক কাটি দুচেও কৰিব ৱা এজনী ইমান দেৰি ফোনটো উঠোৱা নাই গিৰিয়েকটো ঘৰতে আছে যেন পাওঁ ফোনটো উঠোৱা নাজান এবাৰ উঠোৱা মায়ে বোৱাৰী বিচাৰিছে তুমি ফোন নুঠালে মই বোৱাৰী ক'ত পাম ফোনটো উঠোৱা কওক কেলে ফোন কৰিলে ৱা কেনেকুৱা কথা কৈছে চোৱা ফোন কৰিব নাপায় নেকি অ' তোমাক কৰিলোঁ আৰু এনেই ফোন কৰিব পায় অ' কিন্তু আমাৰ ঘৰত বুঢ়ীজনী আছে অ' তুমি পিছত কৰিবা দেই বুঢ়ীয়ে শুনিলে মোক থব কাটি দুটুকুৰা কৰি নদীতে পেলাই দিব নদী নাই বাৰু ওচৰত পুখুৰীতে যদি পেলাই দিয়ে কি হ'ব আজিকালি যি সেইবোৰ ঘটনাবোৰ হৈছে কটা মোৱা তুমি মোৰ কথা চিন্তাই নকৰা হ'ব এতিয়া ফোনটো থোৱা বুঢ়ীয়ে শুনিলে চেছ মইনো কি জানো অ' বুঢ়ী আছে বুলি মোৰ কিবা তোমাক দৰকাৰী কথা এটা ক'বলৈ আছে কাৰণেহে ফোন কৰিলোঁ কথাটো শুনি লোৱা আপুনি বাৰু মোক ঘৰৰ পৰা বাহিৰ কৰা ধান্দা লগাইছে নি বাৰু ফোনটো থওক এতিয়া বুঢ়ীয়ে শুনিলে চব চেছ হ'ব আজিৰ পৰা কথাই পাতিব নোৱাৰিম মোবাইলো ভাঙিব লগতে মোকো উলিয়াই দিব এই জান কেলৈ এনেকুৱাখন কৰিছা বাৰু বেছি দেৰি নকওঁ নহয় 2 মিনিটহে বৰ দৰকাৰী কথাও শুনি লোৱা আকৌ মই বৰ বেয়া পাই যাম নহ'লে তুমি শুনিবই লাগিব অঁ হয় নেকি তেতিয়াহ'লে কওক কওক সোনকালে কওক অঁ কৈছোঁ মানে হেৰি কথাটো হেৰি মানে তুমি বোৱাৰী নহয় জানো হোৱাট ননচেন্স আপুনি সেইটো কথা সুধিবলৈ মোক উঠনিৰ পৰা ৰখাই আছিলে আপুনি গম নাপায় নেকি ঘৰত শাহু বুঢ়ী আছে তেওঁ যে শুনিলে মোক যে মাৰি পেলাব আপুনি এই ফকতীয়া কথাটো সুধিবলৈ উঠনিৰ পৰা মোক ৰখাই আছে নেকি ফোন ৰাখক ননচেন্স আচল কথা সেইটো নহয় অ' জান তুমি মিছাতে খং কৰিছা মানে মই কৈছিলোঁ যে তুমি বোৱাৰী নহয় জানো মানে মায়ে মানে মোক বোৱাৰী এজনী আনিবলৈ কৈ থাকে সেইকাৰণে আৰু তোমাকে লৈ যাওঁ বুলি ভাবিছিলোঁ কি আপুনি পগলা হৈছে নেকি মই বোৱাৰী হৈ পিনে আপোনাৰ লগত কেনেকৈ বিয়া হ'ম মোক বুঢ়ীয়ে কাটি দুটুকুৰা কৰিব মানুহজনৰ কথাই নকওঁ সেইজনেতো মোক একদম আৰু পুলিচ কেছে দি দিব আজিকালি যিহে আৰু এইবোৰ দেখিছে নহয় বোৱাৰীবিলাকে লোকৰ লগত গুচি যায় তাৰপিছত কি অৱস্থা হৈছে আপুনি মোক তেনেকুৱা কৰিব বিচাৰিছে নেকি আপোনাৰ লগত মই কিবা চেনিহে খাইছিলোঁ আপুনি যে একদম বিয়াৰ কথা কৈ দিলে তেনেকৈ নকবা নাজান মোৰ লগত বিয়া হোৱা নাও জান মই আকৌ বেলেগ বোৱাৰী ক'ত পাম এতিয়া মায়ে আকৌ বোৱাৰী এজনী নিব দিছে এতিয়া তোমাৰ লগতহে মোৰ ভাল চিনাকি তোমাৰ লগতহে মই কথা পাতিছোঁ আকৌ আৰু বেলেগ বোৱাৰী মোৰ ভয় লাগে পাই কেনেকৈ চাই তেলেককৈ তুমি আৰু মোৰ লগত ভালকৈ কথা পাতিছিলা সেইকাৰণে আৰু মই ভাবিছিলোঁ মই তোমাকে লৈ যাম আৰু মোৰ লগত তুমি আৰু এনেকুৱাহে কৈছা আপুনি হ'লে একদম বৰ আচৰিত কথা কৈ দিছে দেই মায়ে আকৌ আপোনাক কিয় বোৱাৰী নিব দিছে আপোনাক ছোৱালী নিবলৈ কৈছিলে চাগে আপুনি বোৱাৰী বুলি ভাবিছে আৰু এতিয়া ফোনটো ৰাখক দেই মই আপোনালৈ বিয়া চিয়া হ'বলৈ নাই মই বিয়া পাতিলোঁ আৰু কেইবাৰ বিয়া নেপাতিম মই আপোনাৰ লগত চেনিহে খাইছিলোঁ আৰু আপুনি মোক আজিৰ পৰা একদম দিগদাৰ নিদিব ফোন নকৰিব কথা সিমানেই বুঢ়ীয়ে গম পালে মোকতো দুচেও কৰিবই আপোনাকো কৰিব সেইকাৰণে আপুনি আজিৰ পৰা ইয়াত ফোন নকৰিব ফোনটো ৰাখক এতিয়া ময়ে ৰাখি দিওঁ নি বাৰু ভয় লাগে নহয় আকৌ মই নথকাত যদি মা থকাত ফোনটো কয় তেতিয়া মায়ে যদি উঠাই দিয়ে ফোন চেচেই আৰু তুমিও আজি আৰু এনেকৈয়ে কৈ দিলা মই তোমাক ইমান বিশ্বাস কৰিছিলোঁ আৰু তুমি মোক আজি একদম বিশ্বাসঘাতকতা কৰি দিলা মানে মোক একদম ধোকা দি দিলা ঠগি দিলা তুমি মোক এতিয়া মই ঘৰত গৈ মাক কি বুলিনো মুখ দেখুৱাম
বোৱাৰী এজনী আনিব কৈছিলে সেইজনীকো নিব নোৱাৰিলোঁ নহয় আপোনাৰ বুজাটো খেলি মেলি হৈছে ভুল বুজিছে আপুনি মানে মায়ে আপোনাক ছোৱালী নিব কৈছিলে মানে ছোৱালীজনী বিয়া পাতিলে পিছত বোৱাৰী হৈ যাব নহয় সেইটোকে মায়ে বোৱাৰী আনিবি বুলি কৈছিলে লোকৰ বোৱাৰী নিয়াৰ কথা কোৱা নাছিলে নহয় আপোনাৰ ভুল বুজাবুজি হৈছে আৰু এতিয়া আপুনি ফোনটো ৰাখক মা আহিলে চেছ হ'ব আৰু আজিৰ পৰা ফোন চোন নকৰিব ঠিক আছে নকৰোঁ মই ফোন নালাগে মোক বোৱাৰী নিনো বোৱাৰী কিন্তু তুমি মোৰ ফোন কটাৰ আগতে মই যে তোমাক যে সাঁচি গছ বিকি যে তোমাক যে মই ফোন এটা গিফ্ট দিছিলোঁ সেইটো মোক ঘূৰাই দিবা আৰু যে ৰিচাৰ্জবোৰ যে দি থাকোঁ সেইবিলাকো মোক ঘূৰাই দিবা আজিয়ে দিবা এতিয়াই সেইবিলাকো আপোনাক ঘূৰাই দিব লাগিব নেকি আপুনি মোক ভাল পাইচোন ভাল পাই যদি সেইবোৰ ঘূৰাই নিদিওঁ আৰু নে কি কয় মানে মোৰ ওচৰত এতিয়া ক'তনো বাৰু মই এতিয়া ইমানকৈ পইচা পাম আৰু ফোনটো বেয়াই হৈ থাকিলে বেয়া ফোনটো আপোনাক মই কেনেকৈ ঘূৰাই দিম আৰু আপুনি বেয়া হোৱা ফোনটো লৈনো কি কৰিব থাকক দিয়ক এইবোৰ বাদ দিয়ক আৰু ফোনটো ৰাখক এতিয়া নহ'লে আকৌ শাহু মায়ে আকৌ মোৰ লগতে আপোনাকো কাটিব গম পাব তেতিয়া আপোনাক ফোন লাগেনে আপোনাক জীৱন লাগে যদি জীৱন লাগে ফোনটো কাটক মই একদম ফোন নাকাটো যদি ফোন কাটিব লাগে তোমাক যে মই দিছিলোঁ সেই ফোনটো মোক ঘূৰাই দিয়া আৰু মই দিয়া ৰিচাৰ্জবিলাকো মোক ঘূৰাই দিব লাগিব তেতিয়াহে মই ফোন কাটিম নহ'লে গালি খালেও খাম মাৰ খালেও খাম মই ফোন নাকাটো দৰকাৰ হ'লে মই তোমাৰ ঘৰত গৈ ওলাম মাৰিলেও মাৰিব কাটিলেও কাটিব মোক মোৰ ফোন লাগিবই পইচাও লাগিব কৈ দিলোঁ আচ্ছা আপুনি মানে ফোন আৰু ৰিচাৰ্জ ঘূৰাই ল'বই য়েছ 10 তুমত মই মোৰ বস্তু ঘূৰাই ল'ম আৰু ঘূৰাই দিবই লাগিব তুমি যদি মোৰ লগত বিয়া নোহোৱা তেন্তে মই দিয়া বস্তু মোক ঘূৰাই দিব লাগিব ফেসলা तुम्हारे हाथ में सोच के बताना वेट कर रहा हूँ আপুনি এইবোৰ কি ৱেইট কৰ ৰহা হো মাৰি আছে আপোনাক মই নিদিওঁ ঘূৰাই কি কৰিব আপুনি ইমান জোকে ক'লোঁ আপোনাক মই নিদিওঁ ঘূৰাই কি কৰিব আপুনি কি কৰিব কি কৰিম মই আৰে চাবা নেকি মই কি কৰিম ৰ'বা দেখুৱাই আছোঁ মই এতিয়াই তোমাৰ ঘৰত গৈ ওলামগৈ গম পাবা তেতিয়া নাহিব সেইবোৰ কাম নকৰিব দেই বুঢ়ীয়ে মোৰ লগতে আপোনাকো দুচেও কৰিব মই আপোনাক দি দিম পইচা চব ঘূৰাই দিম ফোনো ঘূৰাই দিম পইচাও ঘূৰাই দিম খালি মোক এমাহ সময় দিয়ক মানে আমাৰেও অহা মাহত দৰমহা পাব তেতিয়া মই আপোনাক চব ধা মাৰি দিম আপুনি খালি আমাৰ ঘৰলৈ নাহিব আৰু হ'ব এতিয়া ফোনটো ৰাখক নাই তেনেকৈ নোৱাৰি তুমি মোক আজিয়ে দিব লাগিব নহ'লে মোৰ লগত বিয়াকে হোৱা যদি আজি দিব নোৱাৰা আৰু যদি বিয়া নোহোৱা মই এতিয়াই তোমালোকৰ ঘৰলৈ যাম মই সেইবোৰ খাতিৰ নকৰোঁ দেই তোমাক মই ইমান বিশ্বাস কৰিছিলোঁ আৰু তুমি মোৰ লগত এনেকুৱা কৈছা মই এতিয়া তোমালোকৰ ঘৰলৈ যামেই কেনেকুৱা জহনী মানুহ আপুনি বৰ জহনীত যোৱা মানুহ হয় দেই কথা ক'লে একদম বুজিয়ে নাপায় তুমি মানে এনেকৈ নামানিবা হয়নে ৰ'বা মই এতিয়াই তোমালোকৰ ঘৰলৈ গৈ আছোঁ একদম হাংগামা কৰি দিম গাঁৱত তুমি ভালে মই দিয়া বস্তু মোক ঘূৰাই দিয়া নহ'লে মোৰ লগত গুচি আহা কিবা এটা কৰা নহ'লে মই এতিয়াই গৈ আছোঁ মই গ'লোৱে আৰু তোৰ ঠেং ভাঙিম উঠনিৰ পৰা আপুনি কৈ আছিলোঁ এতিয়া তোক মই ঠেং ভাঙিম আহচোন তই ভৰি দি চাহি চোতালত কি ক'লা তুমি এতিয়া তুমি মোৰ ঠেং ভাঙিবা গোৱা খাই পাত ফলা আৰে যিখন পাতত খাইছা সেইখন পাতেই ফালি পেলাইছা ৰ'বা তুমি মোক তেনেকৈ কৈ দিলা এতিয়াতো মই যাবই লাগিব একদম ৰেডি থাকা গৈ আছোঁ মই এম্বুলেঞ্চ এখন যোগাৰ কৰি থবি তোৰ ঠেংকেইটা ভাঙিম নহয় মই আমাৰ ঘৰ পদূলিলৈকে মাতি দিবি নহ'লে আৰু তই লেঙেৰাই ঘৰলৈ যাব নোৱাৰিবি নহয় কি বুলি ভাবিছ মোক বোৱাৰীজনী আকৌ কাৰ লগত চিঞৰি কথা পাতি আছে চাওঁগেচোন বন্ধু বান্ধৱীসকল মানে এইটো প্ৰথম পাৰ্ট হয় আৰু ইয়াৰ পিছৰ পাৰ্টটো আহি আছে মানে ভিডিঅ'বিলাক বনাওঁতে বহুত কষ্ট হয় 4-5 দিন লাগি যায় ইয়াৰ পিছৰ পাৰ্টটো বনাই থোৱা আছে অকল এডিট কৰিবলৈ আছে এডিট কৰোঁতে 2-3 দিন লাগি যায় আপোনালোকে মানে যিসকলে ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে তেওঁলোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব মানে ইমান কষ্ট কৰি ভিডিঅ'টো বনোৱাৰ পিছত যেতিয়া মানে ছাবস্ক্ৰাইব নকৰে তেতিয়া মানে দুখ লাগে আৰু আপোনালোকে ছাবস্ক্ৰাইবটো কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ আৰু ভিডিঅ'টো কেনে পালে চাই জনাব ইয়াৰ পিছৰ পাৰ্টটো সোনকালে আহি আছে মানে 1-2 দিনৰ ভিতৰতে আহি আছে
এইখিনি আছিলে ক'বলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই